আজি বিশ্ব মটৰচাইকেল দিৱস। মটৰচাইকেল চলোৱাটো বহুতৰে এটা নিচা তথা চখ। মটৰচাইকেলৰ জৰিয়তে বিভিন্ন সময়ত বিভিন্নজনে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিভ্ৰমণ কৰে। বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ সৈতে শান্তি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই ফুৰাৰ লগতে বিভিন্ন সময়ত বিভিন্ন সামাজিক কাম-কাজ কৰি আহিছে। ডিব্ৰুগড়ত বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে ব্যতিক্ৰমী লক্ষ্যৰে সমবেত হ'ল শতাধিক মটৰচাইকেল ৰাইডাৰ। ডিব্ৰুগড়ৰ এটা বৃদ্ধাশ্ৰমত এমাহৰ বাবে যোগান ধৰিলে খাদ্য, চাউল, দাইল, আলু, পিঁয়াজ, কণী, মিঠাতেল সহ সকলো অত্যাৱশ্যকীয় খাদ্য টোপোলা সম্পূৰ্ণ এমাহৰ বাবে যোগান ধৰাৰ লগতে এমাহৰ ভাড়াসমূহ বহন কৰে। লগতে বৃদ্ধাশ্ৰমৰ আইতাসকলক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱাই মটৰচাইকেল ৰাইডাৰসকলে। বিশ্ব মটৰচাইকেল ডে উপলক্ষে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, ধেমাজি, লখিমপুৰ আদি বিভিন্ন প্ৰান্তৰ প্ৰায় 15টা মটৰচাইকেল ৰাইডাৰ ক্লাবৰ সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে এই পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰে। ৱৰ্ল্ড মটৰচাইকেল ডে দিনাখন আমি আজি ইয়াত গোটেই 17টা ক্লাবৰ মেম্বাৰ আহি ইয়াত গোট খাইছোঁহি। তাৰ লগতে আমি আজি আমি ভাবোঁ আমি এটা ভাল কাম কৰিছোঁ, কাৰণ আমি সৰুকৈ হ'লেও আমি আজি এখন বৃদ্ধাশ্ৰমক আমি কিছু কৰিছোঁ। তেওঁলোকৰ এক মাহৰ ৰেচন, তেওঁলোকৰ এক মাহৰ ভাড়া, এখন ফেন আৰু আমি এটা ফ্ৰী হেল্থ চেকআপ কৰাইছোঁ তেওঁলোকক। আমাৰ এটা মটো আছে যে ইয়েৰলি আমি ছ'চাইটিৰ কাৰণে কিবা এটা কৰোঁ। তো সেনেকৈ আমি চবেই আগবাঢ়ি আহিলোঁ, চবৰ কণ্ট্ৰিবিউশ্যন আছে ইয়াত আৰু ভাল লাগিছে ইমান। তাৎপৰ্যপূৰ্ণ যে 2020 বৰ্ষৰ পৰা এগৰাকী সমাজহিতৈষী মহিলাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ডিব্ৰুগড় আশা নামৰ বৃদ্ধাশ্ৰমখনৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিহাৰৰ এগৰাকী বৃদ্ধা আৰু দিল্লীৰ এগৰাকী বৃদ্ধাসহ 10গৰাকী বৃদ্ধা আছে। ইপিনে চৰকাৰৰ পৰা আজি পৰ্যন্ত কোনো সহযোগ তথা আঁচনি লাভ নকৰা বৃদ্ধাশ্ৰমখনত আজি বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে মটৰচাইকেল চলাই ভাল পোৱা যুৱকসকলে সামূহিক প্ৰচেষ্টাৰে এমাহৰ ভাড়া, খাদ্য যোগানৰ উপৰিও স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি সমাজলৈ এক বাৰ্তা দিব বিচৰা কাৰ্যৰ শলাগ লয় আশা বৃদ্ধাশ্ৰমখনৰ স্বত্বাধিকাৰীয়ে। বহুত দুখ কষ্টৰে আশ্ৰমখন চলাই আছোঁ। আজি বৰ্তমান আইতাসকল আছে 11গৰাকী আইতা আছে আৰু চৰকাৰৰ ফালৰ পৰা মই আজিলৈকে একো সুবিধা পোৱা নাই আৰু বহুত দুখ কষ্টৰ মাজেৰে এই আশ্ৰমখন চলাই থকা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিব্ৰু বাৰ্তা।